ওয়েলকাম ফ্রেন্ডস, আপোনালোকক মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। এয়া হৈছে বটাচৰাইৰ পোৱালি। ইয়াত মোৰ 500 মান বটাচৰাইৰ পোৱালি ষ্টক আছে। যদি আপোনালোকক কুইল বাৰ্ড বা বটাচৰাইৰ পোৱালি লগা হয় তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু যদি কাৰোবাক হাঁহ মুৰ্গীৰ পোৱালিও লগা থাকে তেনেহ'লে মোৰ তাত পাই যাব, গোটেইখিনি পাই যাব অৰ্ডাৰ কৰিলে। আৰু মোৰ ওচৰত অলপ ডাঙৰ আছে, এইবিলাকে কণী পাৰিব আৰু 10 দিন 15 দিন মানৰ পিছৰ পৰা ইয়াতে কণী দি দিব। যদি আপোনালোকক বটাচৰাইৰ কণীও লগা থাকে, হেডচিং কণী, তেনেহ'লে মোৰ তাত কণীও পাই যাব। আৰু যদি কাৰোবাক পোৱালি বিচাৰে তেনেহ'লে পোৱালিও পাই যাব, কোনো কথা নাই। আৰু আপোনালোকৰ অৰ্ডাৰ অনুযায়ী যাক যিমান লাগে পোৱালি 1000 1500 500 200 300 গোটেইখিনি পোৱালি আমি যোগান ধৰিব পাৰিম, কথা নাই। আৰু যদি কাৰোবাক কণী লাগে হেডচিঙৰ কাৰণে কণীও পাই যাব, যোগাযোগ কৰিলে পাই যাব গোটেইখিনিয়ে। আৰু মোৰ ওচৰত মেচিনো পাব আপোনালোকে। যদি আপোনালোকে ভাবে মেচিন লৈ কণী লৈ কিনে পোৱালি নিজে ঘৰতে শুকাই ল'ম তেনেহ'লে মেচিনো এভেইলেবল আছে। আজিৰ ভিডিঅ'টোৰ আপডেট এইখিনিয়ে আছিল। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু কোনোবা যদি মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটো কৰি থৈ দিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপুনি চাব পাৰে। গতিকে আজিলৈ আহিছোঁ, বাই বাই।